নমস্কাৰ, ৰামধেনু জ্যোতিষ কেন্দ্ৰৰ ফালৰ পৰা মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাদ্ৰপদ পূৰ্ণিমা। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো মধু পূৰ্ণিমা হিচাপে পালন কৰে। পূৰ্ণিমাৰ সময় আজি সন্ধিয়া 6:49 পৰা কাইলৈ আবেলি 3:26লৈকে থাকিব। এই সময়ছোৱাত কেইটামান নিয়ম পালন কৰিলে শুভ ফল লাভ কৰিব পৰা যায়। সন্তানৰ বাবে আজি মহাদেৱ পাৰ্বতীৰ আৰাধনা কৰিব আৰু 108 বাৰ মহামৃত্যুঞ্জয় জপ কৰিব। ভগৱান বিষ্ণুক গাখীৰ, মৌ, দৈ, ঘিউ আৰু মিঠাফল আগবঢ়াব। লগতে আশ্ৰমত কাপোৰ দান দিব। 11 জন ভোকাতুৰ ব্যক্তিক ক্ষীৰ খুৱাব। ৰাহু আৰু কেতু গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবৰ বাবে আজি ৰাতি মূৰৰ শিতানত ষ্টীলৰ নাইবা কাঁচৰ পাত্ৰ এটাত পানী ভৰাই ৰাখিব আৰু কাইলৈ ৰাতিপুৱা সেই পানীখিনি খেজুৰ গছৰ গুৰিত ঢালি দিব। আজি সন্ধিয়া এটা পাত্ৰত পানী, কেঁচা গাখীৰ, চাউল আৰু চেনি মিহলাই সূৰ্য অৰ্ঘ্য দিব। লগতে সূৰ্য মন্ত্ৰ জপ কৰিব। মাহেকীয়া সমস্যা আৰু ডিপ্ৰেশ্যনৰ পৰা উপশম লাভ কৰিবৰ বাবে এই নিয়মটো প্ৰত্যেক পূৰ্ণিমাত কৰিব পাৰে। আৰ্থিক উন্নতিৰ বাবে 11টা কড়িত কেঁচা হালধিৰ ৰস সানি এখন ৰঙা কাপোৰত বান্ধি লক্ষ্মী দেৱীৰ থাপনাত ৰাখিব। দেৱীক ৰঙা ফুল অৰ্পণ কৰিব আৰু কনকধাৰা স্তোত্ৰ পাঠ কৰিব। এখন বগা কাগজত আপোনাৰ মনৰ বেদনা ক্ষোভখিনি লিখি আজি ৰাতি জোনৰ পোহৰত এডাল মমবাতি জ্বলাই তাত কাগজখন পুৰি পেলাব আৰু ছাইখিনি কাইলৈ ৰাতিপুৱা প্ৰবাহিত পানীত উটুৱাই দিব আৰু পিছলৈ উভতি নোচোৱাকৈ ঘূৰি আহিব। ধন্যবাদ।